কবি বিচিত্ৰ কুমাৰ ভূঞা আৰু আবৃত্তি সম্প্ৰীতি ভূঞা। প্ৰতাৰণা। মোৰ প্ৰেম এটোপাল নিয়ৰ কণা, কাৰ গছকত পৰি মৃত্যু হওঁ হয়তো বিধাতাই জানিব। মোৰ বাবেতো প্ৰেম শব্দটি এটা অভিশাপৰ লেখীয়া, না কেতিয়াবা সুখৰ আছিল না কেতিয়াবা সুখৰ হ'ব। আচলতে অভিশাপ হোৱা নাছিল, সময়ক প্ৰতাৰণা কৰি তুমিহে যাচি দিছিলা। বহুত ধুনীয়া প্ৰেমৰ উপহাৰ হিচাপে প্ৰতাৰণা নামৰ শব্দটি। জীৱনটিত বহু পালোঁ, বহু শিকিলোঁ প্ৰেমত পৰি। এতিয়া নিজানত অকলে বহি তোমাক দিয়া মৰমবোৰ অশ্ৰু হৈ দুগালে বোৱাইছোঁ। তুমি আকৌ নাভাবিবা তোমাক হেৰুৱাৰ বেদনাত চকুলো টুকিছোঁ বুলি। মই টুকিছোঁ মাথো এই কাৰণেই যে তোমাৰ দৰে এজন প্ৰেমিকৰ প্ৰেমত পৰি নিজকে নষ্ট কৰিলোঁ। এটা কথা কওঁ, মনত ৰাখিবা, মানুহক প্ৰতাৰণা কৰি নিজেই কেতিয়াবা প্ৰতাৰিত হ'বা, তেতিয়া চকুলো টুকিবা। এয়া অভিশাপ নহয়, আৰু অভিশাপৰ বাবে মোৰ সিমানখিনি ধৃষ্টতা নাই। মাথো সঁচা প্ৰেমৰ পৰিণাম বুলি ভাবিবা। সুখী হোৱা তুমি। মোকতো সুখী হোৱাৰ অভিনয়হে শিকালা, মই তাতে সুখী। মাথো তুমি কুশলে থাকা।